हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल और मोर लगत আছে এতিয়া আমাৰ অভিজিত সো ভাই এতিয়া আমি কত যাম আমি যাম গীতানগৰৰ ফালে আমি এখন বাইক চাবৰ কাৰণে সো ভাইৰ নতুন বাইক এখন আহি আছে সোনকালে সো আপোনালোক মই আজি তাৰ কাৰণে ভিডিও এটা ইয়াৰ মানে আজি ই লক কৰাৰ কাৰণে মই ভিডিও এটা বনাব ট্ৰাই কৰিছিলো মানে ওলাইছো আৰু ভিডিও এটা বনাবলৈ সো ই মানে নতুন বাইক এখন ল'ব তো কি বাইক লৈ আপোনালোক মই দেখাই আছো আৰু সো চাই দিয়ক আপোনালোক ভিডিওটো আৰু যাতে আপোনালোকেও ভালে আছে আৰু সোনকালে লগ পাই আছো আপোনালোককো সো গাইস এতিয়া সব ৰেডি কৰি ললো এতিয়া ইয়াৰ ভাইৰ লগত যাও আজি বেক সাইডে বহি কিনে ব্লগিং কৰো সো এতিয়া যাব ওলাইছো আৰু আচ্ছা এখন বুটিং ব্লগ কৰা নাছিলো আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰিছো ভাল লাগিছে অলপ জছত আছো আজিৰ পৰা ভিডিও চিডিও মানে কি হয় আপোনাৰ 2-3 দিন মানে মিছ কৰি গ'লে অলপ এৰা লাগি যায় তো সেইকাৰণে বহুত দিন বনোৱা নাছিলোঁ আজিৰ পৰা আৰু ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ যাতে অলপ ছাপৰ্ট পাওঁ আপোনালোকৰ পৰা আৰু বহুত সুন্দৰ আৰু আপোনালোকে বহুতখিনি ছাপৰ্ট কৰি আছে আৰু যাতে আপোনালোকে মৰম দি থাকে মোক এনেকুৱা কৰি কিনে চ' প্লিজ চাই থাকিব আপোনালোকে আৰু ভাই এতিয়া আমাৰ 250 এখন লৈ আছে নতুন আহি আছে আমাৰ গ্ৰুপত চ' বাইকখন যদি এখন ভাল বাইক ওলাই দিব পাৰোঁ চ' এজন আছে ল'ৰা এজন দাদা এজন আছে চ' তাৰ তাত আছে কেইখনমান বাইক বোলে চ' তাৰ ওচৰত গৈ আছোঁ গৈ কিনে চাওঁ কি বাইক পাম তাৰ ওচৰত 250 লাগে দিয়ক কৈ দিলোঁ আপোনালোক ত' থাম্বনেইলটো চাই চাগে এনেও গম পাবই আপোনালোকে কি বাইক ল'ব চ' তাৰ আগত কৈ দিলোঁ মই 250 এখন ল'ব গৈ আছে আৰু মাই গড চক লাগি মোক দেখোন এইপিনে চিধা সৰি দেখা পালে BMW কি ধুনীয়া আছিলে মজা লাগিছিল মই কনফিউজ হৈ গৈছিলোঁ মাত্ৰ মই টিভিটাৰ হৈ লৈ গ'লোহেঁতেন টিভিটাৰ হৈ গৈ কিনে তাতে ভূতবাৰ গ'লোহেঁতেন পাহৰি গৈছিলোঁ ভূতবাৰ মানে আমি বুলি ক'লে টিভিটাৰ হৈ কিনে যাওঁ বেছিভাগ চ' গণেশ মন্দিৰতো বেছিভাগ নাযাওঁৱে সেইকাৰণে ভাবিছিলোঁ আৰু টিভিটাৰ হৈ কিনে যাব লাগিব কিন্তু আমি একচুৱেলি যাম গীতানগৰ আৰু যেতিয়া আপোনালোক কাৰোবাক ছেকেণ্ড হেণ্ড বাইক লাগে চ' ইয়াতে আহিব পাৰে তাতো ভাল আৰু আমাৰ উত্তৰ গুৱাহাটীও আছে দাদাও আছে চ' তাতো পাই যাব আপোনালোকে যি লাগে চ' আৰু বিহুটো গ'লে চবে যাতে বিহু ভালে চালে আৰু এবাৰ জুবিনৰ প্ৰগ্ৰেমত ভালেখিনি ফূৰ্তি হৈছে চবৰে এবাৰ বোকা ডান্স চলিছে চবতে মিউজিক চাই আছোঁ এনি টাইম বোকা ডান্স জুবিনৰ প্ৰগ্ৰেমত ভালে আৰু কি আৰু নিজৰ ফূৰ্তি এটা লাগে এক বছৰ আপোনাৰতো নহ'লে কৰোণাৰ কাৰণে খুচি থাকিল চ' এবাৰ যোনে ফূৰ্তি কৰিব পাৰিছে ভালেখিনি ফূৰ্তি কৰিছে কিন্তু ক'ব মানুহৰ ফূৰ্তিটোৱে মানুহে হাঁহি মুখে থাকিব লাগে গোটেই লাইফটো বহুত প্ৰব্লেম হয় তাৰ মাজত কিমানো হাঁহি ফূৰ্তি থাকিব প্ৰব্লেম মানুহৰ মাজত এনেকুৱা দেখাই থাকে কি ক'ব আৰু জোৰত তিনিআলি মানে সিপিনেদি আজিকালি বহুত জাম হয় এই নহয় গ'লটো এইপিনেদি হৈ কিনে আমি হেৰি হৈ কিনে ওলাই যাওঁ বৰবাৰী হৈ কিনে এনেকৈ ওলাই গুচি যাওঁ অঁ পাৰেতো এইপিনৰ পৰা এনেকৈ কৰি কিনে ওলাই যাম ব'ল অঁ নয়নপুৰ এইপিনৰ পৰা একেইটো হয় ইপিনেতো বেছি যাম হ'ব এইপিনেদি এতিয়া আমি নয়নপুৰ ৰাস্তা দি সোমাই দিলোঁ এইপিনেদি আমি বৰবাৰী হৈ ওলাই গুচি যাম এইপিনে বৰবাৰী আছিলে বেহাৰবাৰী আছিল আচ্ছা বৰবাৰী হ'ব এইপিনে নয়নপুৰ মানে এইপিনে এটা আছে নহয় এইটো মাৰুতি চুজুকিৰ শ্ব'ৰুমটো যে শ্ব'ৰুম ওলাইছে হেৰি এই কি আছিলে প্ৰতীক্ষা হস্পিটেল অঁ ব'ল এনে মই চিনি পাওঁ ব'ল এনে এতিয়া আমি গৈ আছোঁ আৰু আপোনালোকে যদি ৰাস্তাটো নাজানে চাই ল'ব আৰু আপোনালোকক ইয়াতে এটা মই এক্সট্ৰা কৰি এটা ব্লগ এটা দিম আপোনাৰ বাইকৰ ওপৰত চ' এতিয়া যদি বাৰু এতিয়া ব্লগিং কৰিম নহ'বা যেতিয়া বাইকখন ল'ব ভাই তেতিয়া এটা ব্লগ কৰি আপোনাক এক্সট্ৰা কৰি দি আছোঁ আৰু ইয়াৰ ভিডিঅ'টো আপোনাৰ এক্সট্ৰা কৰি কিনে বনাম ভাই এখন বাইক ওলোৱাৰ ওপৰত চ' চাই দিয়ক আপোনালোকে ভিডিঅ'টো আৰু গাইজ প্লিজ মোক অলপ ছাপোৰ্ট কৰি থাকিব গাইজ আপোনালোকে যিমান ছাপোৰ্ট কৰি থাকে মোক সিমান সোনকালে আপোনালোকে উঠিব পাৰিম আপোনালোকে খালি আপোনালোকৰ মৰম চেনেহ আপোনালোকৰ মৰম চেনেহখিনি দি থাকিব
আৰু ৰাইট আৰু এতিয়া যোনে যোনে মোৰ ভিডিঅ' চাই আছে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ ৰাইট 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 ভাই ক'ত যাব ওলাও বাইক বাইক ওলাব যাওঁনে নে কিডনেপ কৰিব লাগে মোক ঐ পইচা নাপায় 1 টকা লৈ অহা নাই পকেটত আমাৰ দিব্য কিয় নাহিলে প্ৰায় দোকান আছে প্লাছ ঘৰতো অলপ কাম আছিলে সি 6টা ফালে ফ্ৰী হ'ম বুলি কৈছিল 6টা বজাত অঁ সেইটো হয় চ' আমাৰ লগত দিব্য অহা কথা আছিলে বাট দিব্য নাহিলে ইয়াত কিবা কাম আছে বোলে ইম্পৰ্টেণ্ট কি ক'ম আৰু টাইম নিমিলে না আমাৰো আহি গ'লোঁ আমি দুটাই আজি বাইক লোৱাটো হয়নে নহয় চাওঁ এতিয়া গৈ কিনে যদি নহয় কালি চিয়'ৰ হৈ যাব বাইকখন লোৱা ত' আপোনালোকে ব্লগ মজা কৰি এটা দি আছোঁ আপোনালোকক চ' আপোনালোকে তেতিয়ালৈকে চাই থাকক অলপ আগত যে আপোনালোক আৰু দেখাই আছোঁ আহি থাকোঁতে এখন এমএলৰ গাড়ী দেখা পালোঁ আৰু আপোনালোকে তাৰ চকাকেইটা চাব পাৰে মই যোনবোৰ দেখাই দিছোঁ অলপ চাব এবাৰ কি ডাঙৰ ডাঙৰ চকা গাড়ী চকাখানি আপোনালোকে এমএলত কিন্তু আপোনালোকৰ মডিফিকেশ্যন মজা হয় কিন্তু বৰা ধুনীয়া আৰু এইপিনে আহি গ'লোঁ এতিয়া আমি এমএল মানে শ্বিলং চাইডে মানে এনেকুৱা মানে গাড়ীবিলাকৰ মানে মডিফাই কৰে না পূৰা মজা আৰু নে কি কোৱা ধুনীয়া গাড়ী মডিফাই কৰে A1 হৈ যায় এইফালে হা A1 হৈ যায় এইফালে এই পূৰা মজা বাইক এতিয়া ইয়ো মটৰ্ছত আহি পালোঁ আৰু চাব পাৰে আপোনালোকে এইখনে হয় চ' ইয়াৰ ষ্টকত গৈ আছোঁ আপোনালোকে চাই থাকক এতিয়া আমি ষ্টকত গৈ আছোঁ ফুল ষ্টক য'ত আছে দেখাই আছোঁ আপোনালোকক অলপ আগত যাই কেনে ইয়াতে আপোনালোকৰ দাদাহঁতৰ ষ্টক আছে বোলে ত' গাইছ এতিয়া ফাইনেলি আহি পালোঁ দাদাহঁতৰ শ্ব'ৰুমত মানে আপোনাৰ বেলেগ এটা জেগাত দাদাহঁতৰ মানে গোটেই বাইকখিনি ৰাখিছে চ' ইয়াৰ পৰা আহি কেনে এতিয়া ভাই এটা মন পচন্দ মানে যোনখন বাইক পচন্দ আছিল সেইখন নলৈ এতিয়া বেলেগ এখন চাই আছে চ' ভাই এতিয়া কি চালা তুমি মই জাভাখন চালোঁ চ' জাভা এখন পাইছে তো ভাইয়ে চ' জাভাখন চাইছে ভাল আছে গাড়ীটো কণ্ডিশ্যন ভাল আছে চাউণ্ডটো ক্লিয়াৰ মজা চ' আপোনালোকক দেখাই আছোঁ ভিতৰলৈ যে চ' চাওক আপুনি চ' গাইছ এইখনেই হ'ল জাভা আপোনাৰ 2019 মডেল হয় চ' চাব পাৰে আপোনালোকে জাভাখন বাকী দেখাই আছোঁ দাদা এখন কিমান চনৰ আছিলে 19ৰ হয় ন ৰানিং কিমান হৈছে 8,000 ন আচ্ছা ABS মডেল চ' গাইছ অনলি 8,380 চলিছে মাত্ৰ চ' যাবা আৰু ষ্টাৰ্ট দি দেখাই আছোঁ আপোনালোকক আৱাজটো চাব এবাৰ ডাবল ABS ফ্ৰণ্ট ABS বেক ABS দুটাই আছে আৰু কণ্ডিশ্যন ভাল হৈ আছে চ' ডিউকখন চাইছিলোঁ বাট ইমান পচন্দ নাহিলে ডিউকখন কাৰণ এখনেই আছে ডিউক আৰু বেলেগ নাই চ' চাইছোঁ এইখনকে এতিয়া বাকী দাম চামবিলাক সোধোঁ চ' কেনেকুৱা লাগিছে বাইকখন ক'বা অলপ বাইকখন ভাল লাগিছে এইটো তোমাৰ 1929ৰ মডেল হয় বুলি কৈছে অৰিজিনেল জাভা তো আগৰ দিনৰ গাড়ী হয় এতিয়া নতুনকৈ বনাইছে যিহেতু ভালে বনাইছে পচন্দ আহিছে মানে ন বাইকখন মোৰো পচন্দ আহি গৈছে চ' চাওক আপোনালোকে কি ধুনীয়া আহিছে আৰু আপোনালোকৰ গোটেই বাইকবিলাক ইয়াতে এভেইলেবল আছে চ' মই আপোনালোকক ধুনীয়া কৰি এটা ভিডিঅ' বনাই কিনে মই দেখাই আছোঁ আপোনালোকক চ' আপোনালোকে চাই থাকিব নেক্সট ভিডিঅ'ত আপোনালোক ভালকৈ কিমান প্ৰাইচ কিমানখিনি কথা চব মই আপোনালোকক দেখাই দিম বহুত কালেকশ্যন আছে সকলো এইবিলাকে নহয় আৰু চ' চাব পাৰে আপোনালোকে চব বাইকৰ প্ৰাইচ জানিব সিপিনেও বহুতখিনি আছে বাইকবিলাক চ' গম পাব আপোনালোকে ৰহক নেক্সট ভিডিঅ'ত লগ পাই আছোঁ চ' এতিয়া কাগজ পাতিখিনি চাই লওঁ
আৰু দেখাই আছোঁ আপোনালোকক। এতিয়া আহি পালোঁ এখন ৰেষ্টুৰেণ্টত আৰু লগত আছে ভাই, আৰু চাই আহিলোঁ বাইককেইখন পূৰা ভাল লাগিল। চ' কথাটো গমেই পায়। আৰু আমি আজি গোটেই ডকুমেণ্টছখিনি ক্লিয়াৰ কৰি আহিলোঁ। কালিলৈকে মানে কি আপোনাৰ এডভান্সো দি আহিলোঁ আজি, কালি মানে বাইকখন ল'ব যাম। আৰু বাইকখনটো গমেই পালে কোনখন পচন্দ আহিছে। চ' আপোনালোকে কালি গোটেই লোৱা মানে প্ৰচেছখিনি কালি দেখাই আছোঁ আপোনালোকক। আৰু যদি কোনোবাই যদি বাইক ল'ব খোজে তো আপোনালোকে ক'ব, কণ্টেক্ট কৰিব। চ' ভাল বাইক পাই যাব আপোনালোকে। আৰু যদি লাগে আপোনাৰ ডিছক্ৰিপশ্যনৰ নাম্বাৰ চাম্বাৰ চব আপোনালোকে এভৰিথিং দি দিম। আৰু কালি আপোনালোক লগ পাই আছোঁ। বাইকখনতো বেয়া লগা নাই? নাই, ভাল লাগিছে। পূৰা মজা বাইক বোলে, আৰু বেছি চলা নাই। কৈছোঁ চাগে আপোনাক 9,000 কিমান চলাইছিলে? 8,000 চামথিং কিবা সেনেকুৱা চলিছিলে বাইকখনৰ। আৰু বাইকখনৰ গোটেই কেপাচিটিখিনি মজা, ডুৱেল ABS চবখিনিতো আপুনি ভিডিঅ'ত গমেই পাইছে। বাকী কালি লগ পাই আছোঁ আপোনালোকক, তেতিয়ালৈকে বাই বাই।